নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্ণালী আপোনালোকক মোৰ ইউটিউব চেনেল বৰ্ণাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি স্পেচিয়েল ৰেচিপিটো হৈছে খাৰৰ সৈতে মাংসৰ আঞ্জা। মই এই ৰেচিপিটোৰ প্ৰথম সোৱাদ লৈছিলোঁ মেঘালয়ৰ গাৰো হিলছত। তাৰ গাৰো সম্প্ৰদায়ৰ লোকসকলৰ এইটো জনপ্ৰিয় ৰেচিপি হয়। তেওঁলোকে উৎসৱ পাৰ্বণ বিয়া বাৰু সকলোতে এইটো ৰেচিপি ৰাখেই। এই ৰেচিপিটোক খাপা বুলি কয়। বহুত টেষ্টি হয় এইটো ৰেচিপি, আৰু জ্বলা খাই ভাল পোৱাসকলৰ বাবে এইটো কোনো কথাই নাই। সেয়ে ভাবিলোঁ আপোনালোকৰ লগতো এইটো ৰেচিপি মই শ্বেয়াৰ কৰোঁচোন। গতিকে ব'লকচোন ৰেচিপিটো আমি ষ্টাৰ্ট কৰোঁ। এয়া খাৰৰ সৈতে মাংসৰ আঞ্জাখন বনাবৰ কাৰণে মই প্ৰয়োজনীয় সামগ্ৰীবোৰ যোগাৰ কৰি লৈছোঁ। ব্ৰইলাৰ মাংস 300 গ্ৰাম লৈছোঁ, পিঁয়াজ সৰু চাই এটা, নহৰু 6-7 ফুটামান লৈছোঁ, আদা এটুকুৰা আৰু অমিতা এডোখৰ, মিঠাতেল এচামুচ লৈছোঁ। মিঠাতেল নিদিয়াকৈও আপোনালোকে বনাব পাৰে, কিন্তু মই এচামুচ লৈছোঁ। জলকীয়া 10টামান লৈছোঁ। আপোনালোকে যদি জলকীয়া কমকৈ খায় তেতিয়াহ'লে কম পৰিমাণে ব্যৱহাৰ কৰিব। চ'ডা খাৰ এচিকুট, ইয়াৰ সলনি আপোনালোকে ঘৰুৱা কলখাৰো ব্যৱহাৰ কৰিব পাৰে, আৰু নিমখ প্ৰয়োজন অনুসৰি আন্দাজমতে। এতিয়া মই আদা নহৰুকেইটা খুন্দি ল'ম, আৰু পিঁয়াজটো সৰু সৰুকৈ কুটি ল'ম, আৰু অমিতাডোখৰ কাটি ল'ম। এয়া গেছ অন কৰি কেৰাহীখন বহাই দিছোঁ। এয়া কেৰাহীখন গৰম হৈছে। এতিয়া মই ইয়াত তেল এচামুচ দি দিছোঁ। তেল নিদিয়াকৈ বনাব পাৰি, কিন্তু তেতিয়াও খাবলৈ টেষ্টিয়ে হয়। মইহে এচামুচ দিছোঁ। তেল গৰম হৈ গৈছে। এতিয়া ইয়াত পিঁয়াজখিনি দি দিম। এতিয়া পিঁয়াজখিনি অলপ ভাজি ল'ম। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াত মাংসখিনি দি দিম। ইয়াত আমি হালধি ব্যৱহাৰ নকৰোঁ, কাৰণ ইয়াত খাৰ দিম। এতিয়া ইয়াত আদা নহৰু পেষ্টখিনি দি দিম। আৰু লগতে জলকীয়াখিনিও দি দিছোঁ। আৰু ভালদৰে এনেদৰে মিক্স কৰি দিম। এনেদৰে মাংসখিনি অলপ দেৰি সিজোৱাৰ পাছত অমিতাখিনি দি দিম। অমিতাৰ সলনি বন্ধাকবি, লাই শাক আদি দিও বনাব পাৰে, তেতিয়াও খাবলৈ টেষ্টিয়ে হয়। এতিয়া প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। আৰু খাৰখিনিও দি দিছোঁ। এনেদৰে ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া উতলা গৰম পানী দি ঢাকনখন মাৰি দিম। এয়া আধা ঘণ্টাৰ পাছত মই ঢাকনখন আঁতৰাই দেখুৱাইছোঁ। এয়া মাংসৰ আঞ্জা খাপা তৈয়াৰ হৈ গৈছে। অমিতাখিনি অলপ ভাঙি দিম। আঞ্জাখন ডাঠ হৈ গৈছে, আৰু এতিয়া গেছটো অফ কৰি আঞ্জাখন নমাই দিম। এয়া মাংসৰ আঞ্জাখন পৰিৱেশন কৰিব পৰাকৈ সাজু হৈ গৈছে। এতিয়া ভাতৰ লগত ইয়াক খাবহে লাগে আৰু। মাজে সময়ে খাৰ খোৱাটো যিহেতু স্বাস্থ্যৰ পক্ষেও ভাল, গতিকে আপোনালোকেও ট্ৰাই কৰি চাবচোন এই ৰেচিপিটো, আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব। এয়াই আছিল আজিৰ ৰেচিপি। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।